হেল্ল' এভৰিৱান, আজি আহিলোঁ মই পৰিয়ালৰ সৈতে পঞ্চতীৰ্থ দৰ্শন কৰিবলৈ। প্ৰথমতে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত সোমালোঁ। পৰিয়াল মানে মা, দেউতা, মামা, মামী, আইতা, ভাই ভনী সকলো। ইয়াত চাকি ধূপ লৈ আমি মন্দিৰৰ ভিতৰৰ ফালে আগবাঢ়িলোঁ। দেখিছেই নহয় কিমান ওখ, প্ৰায় 94টা চিৰি বগাই গ'লে হয়গ্ৰীৱ মাধৱ মন্দিৰ পায়। হাজোৰ মণিকোট পাহাৰত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰ 1583 চনত কোচ ৰজা ৰঘুনাথ নাৰায়ণে নিৰ্মাণ কৰিছিল। আৰু এয়া হ'ল মন্দিৰৰ ভিতৰৰ পৰিৱেশ। মন্দিৰৰ আকাৰ আকৃতিবোৰ দেখা পালে কোনোবা যে ৰজাই নিৰ্মাণ কৰা মন্দিৰ তাক সহজে চিনিব পাৰি। বাহিৰত চাকি ধূপ জ্বলাই আমি ভিতৰত সোমালো সেৱা কৰিবলৈ। ভূবিজ্ঞানীসকলে কোৱা মতে এই মন্দিৰটো গ্ৰেনাইট শিলেৰে নিৰ্মাণ কৰা হৈছিল আৰু ভিতৰত থকা 5টা বিগ্ৰহৰ পূজা অৰ্চনা কৰাৰ পিছত ইয়াত ভক্তৰ আগমন হোৱা দেখা যায়। আৰু এয়া হ'ল আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰা দৌলগৃহ। ইয়াতে অনুষ্ঠিত হৈছিল অতীতৰ বুলবুলি চৰাইৰ যুঁজ। যিহেতু পঞ্চতীৰ্থ দৰ্শন কৰিবলৈ আহিছোঁ, বাকী আৰু কি মন্দিৰত যাওঁ মোৰ নেক্সট ব্লগত পাব। আজিলৈ আহিছোঁ, বাই বাই।